আজি মাজবাট ৰেলৱে ষ্টেচনত দেৱগড় বা ডিব্ৰুগড় দেওবৰ এক্সপ্ৰেছ আজি প্ৰথম ষ্টপ কৰিব। তাৰ কাৰণে আজি ডিপাৰ্টমেণ্ট তৰফৰ পৰা আনুষ্ঠানিকভাৱে আমাৰ ফ্লেগ অফ চেৰেমনি আছে। তাৰ কাৰণে ইয়াত আহিছোঁ আৰু এইটো ট্ৰেইনখন আহি পাব 7:40 বজাত। তো আমাৰ এটা অনুষ্ঠান আছে আৰু ইয়াত যোৱাৰ আগতে মই আমাৰ মহিলাপাৰা মডেল হস্পিটেলত সোমালোঁ। আমাৰ বাবে খুব ভাল খবৰ। আমাৰ মডেলত ইনফ্ৰাষ্ট্ৰাকচাৰটো খুব ভাল আৰু যিমানখিনি কি কয় ইনষ্ট্ৰুমেণ্ট যি লাগে এইবিলাকো আছিল, কিন্তু ডক্টৰৰ অভাৱৰ বাবে আমি ইয়াত অপাৰেশ্যনটো কৰিব পৰা নাছিল। কিন্তু পৰহিৰ পৰা আৰম্ভ হ'ল। ফাৰ্ষ্ট চিজাৰিং কেছ ইয়াত কৰা হ'ল, ধুনীয়াকৈ ছাকচেছ হৈছে। মই এইটোকে খবৰ ল'ব আহিছিলোঁ, মানে খুব ভাল লাগিল। মাজবাটত যিহেতু মাজবাটৰ পৰা বহুতো পেচেণ্ট যিহেতু বাহিৰত যাবলগীয়া হয় আৰু ইয়াত ফাইনেন্সিয়েলি বহুত উইক মানুহ আছে, তো এই হিচাপে চিজাৰিং যদি আমি ইয়াতে যদি কণ্টিনিউ কৰিব পাৰোঁ আমাৰ কাৰণে বহুত লাভ হ'ব। আজি মাজবাটবাসী ৰাইজৰ কাৰণে খুব মানে ভাল দিন আৰু মানে গৌৰৱ অনুভৱ কৰিছোঁ যে মাজবাটৰ দীৰ্ঘদিনীয়া দূৰণিবতীয়া ট্ৰেইন ৰখোৱাৰ কাৰণে প্ৰতিবাদ কাৰ্যসূচী চলি আছিল। বিভিন্ন দল সংগঠন সমাজক লৈ পেলাই চলি আছিলে আৰু আমাৰ দীপেন বৰা আমি এই ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা আমাৰ বহুত কেছো হ'ল। আমি 1 বছৰমান কোৰ্টত দৌৰিব লগা হ'ল, কিন্তু এই দৌৰিব 1 বছৰ যাব লগা হ'ল, কেছ হ'ল। এইটোত আজি মানে আমি তাৰ ৰিজাল্টটো পালোঁ, মানে খুব ভাল লাগিল। আৰু তাতকৈ বেছি মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়ো ডাঙৰীয়া পৰিবহণ মন্ত্ৰী হোৱাৰ পিছত প্ৰথম পদক্ষেপ হিচাপে যেনেকৈ আমাৰ মাজবাট টু তেজপুৰ এচি বাছ আৰু আজি ডিব্ৰুগড় টু দেওঘৰ যি আমাৰ ট্ৰেইনত আমাৰ ষ্টপেজ পালোঁ মাজবাটত, তাৰ কাৰণে আমাৰ মাজবাট সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মন্ত্ৰিত্ব থাকিলে এটা সমষ্টিত যে উন্নয়নৰ এটা গতিটো তীব্ৰতৰ হয়, আজি মাজবাটবাসী ৰাইজে আমি অনুভৱ কৰিছোঁ। তাৰ কাৰণে আমি মাজবাটবাসী ৰাইজক আমি আন্দোলন কৰিব লগা হৈছিলে। মন্ত্ৰী পোৱাৰ কাৰণে আমাৰ বহুত ইজি হ'ল। তাৰ কাৰণে আমি মাজবাটবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ আজি আপোনালোকৰ জৰিয়তে যে আমাৰ মন্ত্ৰিত্ব কাৰ্যকালটো আমাৰ 5 মাহে পালোঁ, কিন্তু এই মন্ত্ৰিত্বটো যাতে আৰু 5 বছৰ থাকে মাজবাটত, তাৰ কাৰণে মাজবাটবাসী ৰাইজে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ যাতে 5 বছৰ মন্ত্ৰিত্বটো থাকিলে আমাৰ মাজবাট আৰু বহুত উন্নয়ন হ'ব। আৰু এইখিনি কৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।